পিটুৰ ভাই কেঠেলা তই ষ্টাৰ্ট কৰিয়ে দিলি নে তই যেতিয়া ষ্টাৰ্ট কৰিলি তই মোৰ গানো শুনিব লাগিব এতিয়া সিদিনা দুপৰীয়া পৰত পাপা পাপা টিকা ফটা ৰ'দৰে তাপত পেপে পেপে বহিছিলো নৈ পাৰৰ গছৰে তলত হঠাতেই হাত পৰিল গোবৰৰ ওপৰত সিদিনা দুপৰীয়া পৰত টিকা ফটা নৰেৰে পাপত বহিছিলো নৈ পাৰৰ গছৰে তলত হঠাতেই হাত পৰিল গোবৰৰ ওপৰত আঙুলি বুলাই আনি মই চেলেকি চালো চেলেকি চাই গম পালো সেয়া মানুহৰ গোবৰ চেলেকি চাই গম পালো সেয়া মানুহৰ গোবৰ বান্ধৱ কৃষ্ণ মাথা নষ্ট তহঁত তিনিটা হৈছ খাতৰা মস্ত কাৰ হাত পৰিল কোনে চেলেকিলে গোবৰ মানুহৰ গোবৰ চেলেকাৰ মানুহ এইটো কোন এইটো এক নম্বৰ পিটুৰ ভাই নেউলাই চেলেকিলে মানুহৰ গোবৰ কথাটো শুনি খাতৰা ভাল লাগিছে মনটো বহুত ভাল লাগিছে ফূৰ্তি লাগিছে এইটো পঢ়া শুনা নাই অলগদ্ধ গৰু অনাই বনাই অকল ঘূৰি ফুৰে এই মানুহৰ গু চেলেকাৰে যোগ্য স্যার তেনেকে নকব দেই এই পানেধৰ পিতাক এনেই ঘূৰি নুফুৰো অনাই বনাই ঘূৰি ফুৰো কাৰণে গৰম গৰম খবৰবিলাক প্ৰথম ময়ে পাওঁ ঐ বান্ধৱ কৃষ্ণ মাথা নষ্ট তহঁত তিনিটা খাতৰা মস্ত এ থ হেৰ কি তই ঘূৰি ফুৰি কি গৰম খবৰ আননো তই কি খবৰ আন স্যার এটা গৰম খবৰ লৈয়ে আনিছো মই এনেই ঘূৰি নুফুৰো এই গৰম খবৰবিলাকে গোটাই ফুৰো এই সগুনে হগা শুনাচোন শুনা তোৰ গৰম খবৰটো ময়ো শুনো শুনাম স্যার শুনাবলৈকেতো খবৰটো লৈ আনিছো কিন্তু তাৰ আগতে আপুনি এটা কথা কওক এই 24 অলিম্পিক যে হৈ আছে তাত আমাৰ ভাৰতৰ এগৰাকী খেলুৱৈৰ লগত এটা ঘটনা সংঘটিত হ'ল আপুনি সেই খবৰটো পায় নে নাপায় সেইটো কওকচোন প্ৰথম ঐ মই কিন্তু এটা কথা ফটফটীয়াকেই গম পাওঁ যে এইবাৰ অলিম্পিকত আমাৰ ভাৰতৰ প্ৰদৰ্শন বেয়া কিন্তু আৰু এগৰাকী খেলুৱৈৰ লগত কি ঘটনা সংঘটিত হ'ল সেইটো খবৰহে পোৱা নাই মই স্যার আপুনি নিউজ ভিডিঅ' ঘৰত এইবিলাক একোৱে নাচায় নেকি বাৰু ঐ ফটফটীয়াকে কেনেকৈ চাবলৈ পাবি তহঁতৰ গোসানী বাইদেউৰ পৰা ঐ টিভিটোত নিউজটো চাম বুলি উলিয়াই লওঁহে ঐ ফটফটীয়াকে মোৰ হাতৰ পৰা ৰিম'টটো কাঢ়ি লৈ গৈ সেই চিৰিয়েল চাব ঐ মোবাইলত ইউটিউবটো খুলি লৈ সেই নিউজটো চাম বুলি ভিডিঅ'টো আৰম্ভ কৰোঁহে ঐ মোবাইলটো টানি লৈ গৈ আকৌ সেই চিৰিয়েলকে চাব মুঠৰ ওপৰত উঠোতে বহোতে শুওঁতে খাওঁতে গোটেইখন ফটফটীয়াকে চিৰিয়েল কৰি পেলাইছে তেতিয়াহ'লে বাইদেৱে আপোনাক লটি গুটি অকণ কৰে ঐ অকমানেই কৰে নে গোটেই হাতৰ আঙুলিত নোচোৱাই আছে ফটফটীয়াকে মোক স্যার এইটো টপিক বাদ দি সেই গৰম খবৰটো নুশুনে নেকি ঐ শুনা ঐ সগুনে খোৱা নেউলা গৰম খবৰটো শুনা খবৰটো শুনোৱাৰ আগতে স্যাৰ ৰেপ সং এটা মাৰি লওঁ নেকি সেই খবৰটো ৰিলেটেড লগত এটা ৰেপ সং মোৰ হাতত নথকা নহয় কিন্তু স্যাৰ ঐ তেতিয়াহ'লে মাৰি দে ৰেপ চং ফটফটীয়াকে ঐ বচাই দে বাজানা পিটুৰ ভাই গাইছ স্যাৰে যেতিয়া ফটফটীয়াকে পাৰ্মিশনটো দিয়ে দিলে মই আৰু ৰৈ থকাত নাই দেই আপোনালোকেও শুনিব মই গৈ ৰেপ সং স্যাৰ ভেনিছ ফগাট হৈছে ভাৰতৰে জীয়ৰী খেলিবলৈ গৈছিল 24 অলিম্পিক দুৰ্দান্ত খেল দেখুৱাই চাইনিজকো হেৰুৱালে খেলি পালেগৈ ফাইনেল খেলৰ আৰম্ভণি জোখমাখ কৰোতে জোখতকৈ ওলালে মাত্ৰ 100 গ্ৰাম অলিম্পিক কমিটিয়ে কৰি দিলে ডিসমিস তাতো বাৰু আছে নেকি পলিটিক্স বান্ধৱ কৃষ্ণ মাথা নষ্ট তহঁত তিনিটা হৈছ খাতৰা মস্ত গালি বালি খোলাকুটি তাল ঐ মই ফটফটীয়াকে একো বুজিয়ে নেপালো নহয়
ঐ ছাৰ আপুনিনো ক'ত বুজি পাব ফটফটীয়াকে আপুনিও সেই বিদুৰ ভাই নিচিনাই হৈ পৰিছে এই নিউজ চিউজ চালেহে ভিডিঅ' চিডিঅ' চালেহে আপুনি ফটফটীয়াকে বুজি পাব এই তই ঠিক কথাকে কৈছ এই জহনি যোৱা ঐ মই বুজাই দিছো ছাৰ শুনক ভালকৈ বুজাই দিছো এই ভিনেশ ফগাট হৈছে এগৰাকী মল্লযুঁজাৰু খেলুৱৈ তেখেতে আমাৰ ভাৰতক ৰিপ্ৰেজেণ্ট কৰি অলিম্পিকত খেলিছিলেগৈ বহুত ভালকে খেলি সবকে হৰুৱাই এই তেখেত ফাইনেল পাইছিলেগৈ কিন্তু ছাৰ সেমি ফাইনেল খেলি এই ফাইনেলৰ দিনা জোখ মাক কৰে নহয় গাটো এই শৰীৰটো জোখ মাক কৰোঁতে এই 50 কেজি ঠাইত 50 কেজি 100 গ্ৰাম হ'ল মাত্ৰ সেইকাৰণে ডিছমিছ কৰি দিছে অলিম্পিক কমিটিয়ে মানে আৰু খেলিব নোৱাৰে সেইটোৱে আপোনাক মই গৰম খবৰ বুলি কৈছো আৰু গৰম খবৰ হ'বই দিয়কচোন ছাৰ এই স্বৰ্ণজয়ে সপোন দেখিছিল ভেনিছ ফগাটে এই আমিও দেখিছিলো তেখেতে যুঁজিব ফাৰ্ষ্ট পজিশ্যন পাব এই ভাৰতলৈ স্বৰ্ণ পদক কঢ়িয়াই আনিব কিন্তু ছাৰ সেই আশাত চেঁচা পানী ঢালিলে কমিটিয়ে মাত্ৰ 100 গ্ৰামৰ কাৰণে ভেনিছ ফগাটক আঁতৰাই দিলে খেল খেলিবলৈ নিদিয়ে এতিয়া ঐ এইটো তই বৰ বেয়া লগা খবৰ শুনালি অ' নেউলা এই মাত্ৰ 100 গ্ৰামৰ কাৰণে ভেনিছ ফগাটক সেই খেলৰ পৰা বঞ্চিত কৰিছে কমিটিয়ে এই 100 গ্ৰামটো কমিটিখনে ইফাল সিফাল কৰিব পাৰিলেহেঁতেন কি নাই এই ভেনিছ ফগাটে আজি কম কষ্ট পাইছেনে ইমানখিনি খেলি গৈ ফাইনেলত সেইটো অৱস্থা হৈছে হা এই আজিকালি মানুহবিলাক বৰ নিৰ্দয় হ'ল দেই বৰ নিৰ্দয় হ'ল এই আমি দেখোন এই গেলামাল দোকান এখনত আলু 1 কেজি ল'বলৈ গ'লে এই 50 গ্ৰাম বঢ়াই দিলেও ভাল পাওঁ সেই তাত 50 কেজি ঠাইত যেনিবা 50 কেজি 100 হ'ল এই সেইটো কমিটিখনে ভালহে পাব লাগিছিলে 100 গ্ৰাম বাঢ়িছে এই কমা হ'লে ভাল পালেহেঁতেন নেকি বাৰু হা এই ছাৰ পিছে মোৰ গৰম খবৰটো কেনেকৈ পালে শুনি কওকচোন তই গৰম খবৰটো দি মনটো বহুত বেয়া লগাই দিলি ঐ নেউলা এই আজিলৈ এই টপিকটো ইমানতে সামৰণি মাৰি থওঁ নেকি আৰু তই ৰাইজক দুআষাৰমান কৈহে ভিডিঅ'টো সামৰণি মাৰি থৈ দে এই তেতিয়াহ'লে গাইছ এই চাই যেতিয়া ক'লে এতিয়া আৰু ৰৈ থকাৰ সকাম নাই এই ভিডিঅ'টো আজি ইমানেই আছিল ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটা মাৰি দিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আজিলৈ তেতিয়াহ'লে বিদায় মাগিছোঁ আপোনালোকৰ পৰা জয় আই অসম বান্ধৱ কৃষ্ণ দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম ঐ যিটো ল'ৰাই এনি টাইম ৰেপ চং মাৰি থাকো ঐ আজি সেইটো ল'ৰাৰ মুখত দেশপ্ৰেমমূলক জাতিপ্ৰেমমূলক এই গানটো কেনেকে ওলাল ঐ কাৰণ আছে ছাৰ কাৰণ আছে ঐ ইয়াৰ কি কাৰণ আছে অ' নেউলা হেই ছাৰ খাটাৰ কাৰণ আছে এই কাৰণ নথকাকে পানেধৰ পুতেকে একো গানেই নাগায় একো কথাই নকয় কি কাৰণ আছে ভালকে বুজাই কচোন ভালকে বুজাই ক এই কাৰণটো বাৰু কম ছাৰ কিন্তু তাৰ আগতে জাতিপ্ৰেমমূলক গান এটা আকৌ শুনি লওকচোন এই শুনি লওঁ তাৰপিছত বাৰু কাৰণটো জানিম তো গাইছ মই এটা জাতিপ্ৰেমমূলক গান গাবলৈ ওলাইছো আপোনালোকৰ গানটো ভালকৈ শুনিব ঐ নাগালেণ্ডৰ বৰ্ডাৰ দি সোমাই বাংলাদেশী অসমৰে মাটিতে বনাই বৰ ভেটি আজি এটা ঘৰ সাজিব কাইলে এখন গাঁও অসমতে অসমীয়াৰ মাটি নাটনি গৰু চুৰৈ কাৰি চুৰৈ আৰু ধৰ্ষণকাৰী সকলোতে মাথো শুনো আমি বাংলাদেশী NRC নামত আকৌ অসমীয়াৰ হানি নাগালেণ্ডৰ বৰ্ডাৰ দি সোমাই বাংলাদেশী অসমৰে মাটিতে বনাই বৰ ভেটি ঐ তোৰ কিন্তু এই জাতিপ্ৰেমমূলক গানটোত দম আছে দেই নেউলা কিন্তু তই আজি এনেকৈ জাতিপ্ৰেমমূলক গান গাই আছ কিয় এই কাৰণটো কচোন ঐ ছাৰ এই কাৰণটো বাৰু জানিব তাৰ আগতে আপুনি এটা প্ৰশ্ন উত্তৰ দিয়কচোন আমাক ঐ প্ৰশ্ন এই কি প্ৰশ্ন সুধিবিচোন সোধচোন সোধ আছে ছাৰ এটা খাটাৰা প্ৰশ্ন আছে এটা বিখ্যাত প্ৰশ্ন এই বিখ্যাত প্ৰশ্নটো কি আকৌ ছাৰ এটা বিখ্যাত প্ৰশ্ন এই কওকচোন বাৰু ছাৰ যিবিলাক বাংলাদেশী অবৈধভাৱে আমাৰ ভাৰতত প্ৰৱেশ কৰে এই সিহঁতক কি বুলি কয় ঐ সিহঁতকনো আৰু কি বুলি ক'ব এই অবৈধভাৱে প্ৰৱেশ কৰে যেতিয়া অবৈধকাৰীয়ে হ'ব ছাৰ সিহঁতটো অবৈধকাৰী হয়েই লগতে সিহঁতক আৰু এটা নাম দিব পাৰি
আৰু সেইটো হৈছে সাপ। বান্ধৱ কৃষ্ণ, ঐ সাপ বুলি ক'লে একোফালৰ পৰা একো নিমিলে নহয়। এতিয়া অবৈধভাৱে প্ৰৱেশ কৰে কাৰণে সিহঁত অবৈধকাৰী, আকৌ সাপ কেনেকে হ'ল? ছাৰ, এই অবৈধভাৱে ভাৰতলৈ অহাকেইটা এটা সাপেই হয়। মই হ'লে একো বুজিব পৰা নাই দেই। তহঁতি ভালকে মোক বুজাই কচোন। ছাৰ শুনক, মই আপোনাক ভালকৈ বুজাই দিছো। এই দুদিনমানৰ আগত এই দুটা বাংলাদেশী ইউটিউবাৰে, মানে ব্লগাৰ ইউটিউবাৰ, সিহঁতে দুটা ভিডিঅ' আপলোড কৰিছিল, বেলেগ বেলেগ ভিডিঅ'। তাত এটা ইউটিউবাৰে দেখুৱাইছে কাৰোবাৰ বাৰীৰ পাছফালেদি হাগা লেটিনৰ পিছেদি আমাৰ ভাৰতত প্ৰৱেশ কৰিব পাৰে। আৰু এটা ইউটিউবাৰে দেখুৱাইছে পানী অহা যোৱা কৰিবলৈ যে পুলটো বান্ধি দিয়ে, সেই তাৰ ভিতৰেদি আমাৰ ভাৰতত প্ৰৱেশ কৰিব পাৰি বুলি দেখুৱাইছে। সেইটো কাৰণে আমি সেইফালৰ পৰা কৈছো যে যিকেইটা অবৈধভাৱে আমাৰ ভাৰতত প্ৰৱেশ কৰে, আমাৰ ভাৰতলৈ আহে, সিহঁতকেইটা এটা এটা সাপ। সেইটো বাৰু মই বুজিলো, সেই ভিডিঅ' দুটা ময়ো চাইছিলো, কিন্তু তহঁতি যে সাপৰ নাম দিছ সেইটোহে মই বুজিব পৰা নাই। সেইটো ভালকে বুজা। ছাৰ, কথাটো মানে এনেকুৱা দেই, এখিলাও কাগজ নোহোৱাকৈ এখন দেশৰ পৰা আন এখন দেশলৈ মাটিয়ে বগাই হওক বা পানীয়ে বগাই হওক এটা বস্তুৱে অহা যোৱা কৰি থাকিব পাৰে, আৰু সেইটোৱে হৈছে সাপ। ঠিক তেনেদৰে বাংলাদেশৰ পৰা আমাৰ ভাৰতলৈ হাগা লেটিনৰ পিছফালেদিয়ে হওক বা পুলৰ ভিতৰেদিয়ে হওক যিকেইটা বাংলাদেশী অহা যোৱা কৰি থাকে এখিলাও কাগজ নোহোৱাকৈ, সেইকেইটাও এটা এটা সাপ নহয় জানো ছাৰ? বান্ধৱ কৃষ্ণ, তই কিন্তু বৰ খাটা উত্তৰ দিলি দেই নেউলা। তোৰ কিন্তু উত্তৰত দম আছে দেই। মই ভবাই নাছিলো সিহঁত যে এটা এটা সাপেই। সিহঁতো সাপৰ নিচিনাকৈ বগাই আহে, মই আজিহে বুজি পাইছো। তাকো তোৰ উত্তৰ শুনি কিন্তু মই কি কম নেউলা, তোৰ উত্তৰত কিন্তু দম আছে। ছাৰ, এতিয়া আপুনি চাগে নিশ্চয় খাটাৰা কাৰণটো আৰু বিখ্যাত প্ৰশ্নটোৰ উত্তৰ নিশ্চয় পালে। পালো। তহঁতিও কিন্তু খাটাৰা কথা চিন্তা কৰিব পাৰ দেই। তেতিয়াহ'লে আমি আলোচনা কৰি থকা টপিকটো ইমানতে শেষ কৰো, আৰু লগতে ভিডিঅ'টো সামৰণি মাৰো, নহয় জানো নেউলা? বাকলি নহয়নো কি ছাৰ? তেতিয়াহ'লে গাইজ, ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছো। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। জয় আই অসম। বান্ধৱ কৃষ্ণ।